Hi everyone, মই বৰ্ণালী welcome back to my YouTube channel. তো আজি ভিডিঅ'টো মই লৈ আহিছোঁ অইলি স্কিনৰ কাৰণে এটা সৰুকে নাইট টিপছ লৈ সৰ্বসাধাৰণতে বেছিভাগ মানুহৰ স্কিনটো অইলি থাকে ঠিক আছে আৰু অইলি স্কিনত খুব বেছি পৰিমাণে গুটি উঠা দেখা যায় মুখত মোৰ নিজৰে আছিলে মই যিমান পাৰো আপোনালোকক ভিডিঅ'বিলাক দি থাকিম যি জানো আৰু আপোনালোকে মোৰ চেনেলটো চাবৰ কাৰণে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব তেন্তে পলম নকৰো চাও আহক আজি ভিডিঅ'টোৰ কাৰণে লাগিব এডোখৰ সৰু ফিটকিৰি আৰু লাগিব অলপমান বৰফ এই দুটা বস্তুৱে লাগিব তো প্ৰথমতে আমি 3 মিনিট মান ফিটকিৰি দেখলৈ অলপ মালিশ কৰিব লাগিব তাৰ পিছত আমি লব লাগিব এডোখৰ কাপোৰত অলপমান বৰফ লৈ এইদৰে আপুনি অলপমান মুখখনত মালিশ কৰিব লাগিব ওপৰ ফালে দিব প্ৰত্যেকটো বস্তু ওপৰলৈ টানি দিব গালত হলেও এই গতে দিব বহুত কুল লাগিব এবাৰ ট্ৰাই কৰি চাব চকুত এই গতে লাহে লাহে দিব বহুত কুল লাগিব আপোনালোকে এবাৰ ট্ৰাই কৰি চাব তাৰ পাছত জনাব তো ভিডিঅ'টো চাই আপোনালোকে ফাৰ্ষ্ট ট্ৰাই কৰিব তাৰ পাছত মোক কমেন্ট বক্সত জনাব কেনে পালে ঠিক আছে নেক্সট ভিডিঅ' লৈ আহিম ইয়াৰ পিছত